একদম লাইভ প্ৰুফ দেখাইছোঁ দেই, কোনো ফেক নহয়, পূৰা লাইভ দেখাই আছোঁ। 309টা হ'ল, 313 হ'ল। আপোনালোকে দিনটোত কমচে কম 1000ৰ ওপৰত ফলোৱাৰ্ছ বঢ়াব পাৰে, একদিনত 1000ৰ ওপৰত ফলোৱাৰ্ছ বাঢ়িব। কিন্তু আপুনি অলপমান টাইম দিব লাগিব, তাৰ মাজে মাজে অকণমান দুই এটা এড আহি দিব আপোনালোকে সেইটো। চ' গাইজ, আপুনিও যদি আপোনাৰ ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ বঢ়াম বুলি ভাবিছে তেন্তেহ'লে এই ভিডিঅ'টো চাওক। চাওক কেনেকৈ কইন আৰ্ণ হৈ আছে, গোটেই কইন আৰ্ণ হৈ আছে। আৰু এইফালে চাওক ফলোৱাৰ্ছ 4 মিনিট আগত দেখিছে নহয়, এয়া আহি আছে। চ' ইয়াৰ প্ৰচেছটো মই আপোনালোকক দেখাম। ইয়াত আপোনালোকে NS ফলোৱাৰ্ছ বুলি চাৰ্চ কৰিব আৰু এইটো প্ৰথম যিটো ৱেবছাইট পাব সেইটো পোৱা যাব। ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰিব। অলৰেডি মোৰ ডাউনলোড কৰা আছে, ডাউনলোডটো ধুনীয়াকৈ কৰি ল'ব, একদম ইজি প্ৰচেছ হয়, আপোনালোকে ডাউনলোড কৰি ল'ব। মোৰ ডাউনলোড কৰা আছে, তো মই ইয়াত গৈ পেলাই ধুনীয়াকৈ একাউণ্টটো নিজৰ একাউণ্টটো বনাই ল'ব, ইনষ্টাগ্ৰাম পাছৱৰ্ড আইডিটো দি পেলাই। এইটো মোৰ ইনষ্টা আইডিটো ওলাই আছে ওপৰত, ইনষ্টা আইডিটো ওলাই আছে, এইটো দেখিছে নহয়, এইটো মোৰ নামটো জোনাক নিশা। একদম ধুনীয়া ইজি প্ৰচেছ হয়, একদম চিম্পুল হয়। আপোনালোকে ধুনীয়াকৈ ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ আৰামত বঢ়াব পাৰিব। 313 হ'ল। আপোনালোকে দিনটোত কমচে কম 1000ৰ ওপৰত ফলোৱাৰ্ছ বঢ়াব পাৰে, একদিনত 1000ৰ ওপৰত ফলোৱাৰ্ছ বাঢ়িব। কিন্তু আপুনি অলপমান টাইম দিব লাগিব, তাৰ মাজে মাজে অকণমান দুই এটা এড আহি দিব আপোনালোকে সেইটোত ইগন'ৰ কৰিব এডটোত, ঠিক আছে। যদি আপুনি 1000লৈকে বঢ়াব পাৰে, একদম কোনো ফেক নহয়, ৰিয়েল হয়, ঠিক আছে। তো ইমানেই আছিলে আজি। তো আপোনালোকে যাওক ক্ৰম ব্ৰাউজাৰৰ পৰা গৈ পেলাই আপোনালোকে এপছটো ডাউনলোড কৰক আৰু ধুনীয়াকৈ ইউজ কৰিব পাৰে আৰু ফলোৱাৰ্ছ বঢ়াওক। তো ইমানেই আজিলৈ। যদি ভাল লাগিল চাই শ্বেয়াৰ এটা কৰি দিব আৰু লাইক কমেণ্ট ফ'ল'টো কৰি ল'ব। জোনাক নিশা বুলি আছে, মোক দেখিছে ইনষ্টাগ্ৰামত, জোনাক নিশা ফ'ল' কৰি ল'ব। তো আহিছোঁ আজিলৈ, বাই বাই, টেক কেয়াৰ।